নমস্কাৰ মই ৰাশি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ বাবে এটা ভেজ পোলাও ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে বলকচোন দেৰি নকৰি আজি এই ৰেচিপিটোলৈ আমি আগবাঢ়োঁ। ভেজ পোলাও বনাবৰ বাবে মই ইয়াতে একেটা বাটিৰ মাপত 2 বাটি বাসমতি চাউল লৈছোঁ। চাউলখিনি মই ভালদৰে ধুই 20 মিনিটৰ বাবে তিয়াই ৰাখিছিলোঁ। আৰু মই ইয়াতে 2 টেবুল স্পুন ঘিউ লৈছোঁ। আৰু এতিয়া মই লৈছোঁ ইয়াতে কেইটামান কাজু, কেইটামান কিচমিচ, কেইটামান মটৰ লৈছোঁ। আৰু মই এই ধৰণে সৰু সৰুকৈ গাজৰ অলপ কাটি লৈছোঁ। আৰু অলপ লৈছোঁ বিনছখিনিও মই এই ধৰণে কাটি লৈছোঁ। আৰু লৈছোঁ নিমখ সোৱাদ অনুসৰি, 3টা লং, এটা সৰু ইলাচি, এটা ডাঙৰ ইলাচি আৰু এডোখৰ দালচেনি। আৰু এতিয়া মই ইয়াতে লৈছোঁ 1 টেবুল স্পুন নেমু ৰস আৰু লৈছোঁ 1 টিস্পুন আদাৰ ৰস। প্ৰথমতে মই এটা প্ৰেছাৰ কুকাৰ গৰম কৰি তাতে ঘিউখিনি ঢালি দিছোঁ। ঘিউখিনি গৰম হোৱাত মই ইয়াতে গোটা মছলাখিনিও দি দিম। গোটা মছলাখিনিৰ পৰা এটা ধুনীয়া এৰমা ওলাবলৈ ষ্টাৰ্ট হৈ গৈছে। এতিয়া মই ইয়াতে কাটি ৰখা গাজৰখিনি দি 1 মিনিটৰ বাবে ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে বিনছ আৰু মটৰখিনি দি ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া ভালকৈ গোটেইখিনি এবাৰ লৰাই ল'ব। এতিয়া মই ইয়াতে কাজু আৰু কিচমিচখিনি দি ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। ভালকৈ এবাৰ মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে চাউলখিনি দি দিম আৰু ভালকৈ 1 মিনিটৰ বাবে হাই ফ্লেমত ফ্ৰাই কৰি ল'ম। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ চাউলখিনি 1 মিনিটৰ পাছত ভালকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াতে আদা ৰসখিনিও দি ল'ম। ভালকৈ মিলাই ল'ব। এতিয়া মই ইয়াতে নেমুৰ ৰসখিনিও দি দিছোঁ। ভালকৈ আকৌ এবাৰ লৰাই ল'ব। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ পোলাওখিনি ভালকৈ ফ্ৰাই কৰা হৈ গৈছে। আৰু এতিয়া মই এই একেটা বাটিৰ মাপত 3 বাটি পানী দি ল'ম। পানীখিনি ইমানখিনি দিলেই হ'ব, ইয়াতকৈ বেছি দি নিদিব, নহ'লে পোলাওখিনি ভাল নহ'ব। আৰু এতিয়া মই প্ৰেছাৰটোৰ ঢাকনখন লগাই হাই ফ্লেমত এটা হুইচেল অহালৈকে পোলাওখিনি সিজিবলৈ দিম। এয়া এতিয়া এটা হুইচেলৰ পাছত আমাৰ পোলাওখিনি খাবলৈ ৰেডি হৈ গ'ল। আপোনালোকে কুকাৰটো অলপ ঠাণ্ডা হ'বলৈ দিব। হুইচেল অহাৰ লগে লগে খুলি নিদিব, নহ'লে পোলাওখিনি ভাগি যোৱাৰ চান্স থাকে। এখন কাটা চামুচেৰে পোলাওখিনি ভালদৰে মিক্স কৰি ল'ম, যাতে এটা এটা হৈ থাকে। আপোনালোকে প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। থেংক ইউ।